নমস্কাৰ বন্ধুসকল আপোনাক স্বাগতম জনাইছো আমাৰ ফেৰদৌছ আৰটি ইউটিউব চেনেলৰ তৰফৰ পৰা আপুনি যদি এজন ইউটিউবাৰ তেনেহলে এই ভিডিঅটো আপোনাৰ বাবে খুবেই দৰকাৰী বা আপুনি যদি এজন ইউটিউবাৰ হ'বলৈ গৈ আছে যে আপোনাৰ মত ইউটিউবাৰ হ'বলৈ তেনেহলে এই ভিডিঅটো আপোনাৰ বাবে 100% প্ৰযোজ্য কাৰণ এইটো ভিডিঅতে আপোনাৰ ইউটিউব মনিটাইজ এপ্লাই কৰাৰ আগতে আপোনাৰ পলিচি সম্পৰ্কে বা কিছুমান তথ্য জনা উচিত লগত মনিটাইজ কেনেদৰে এপ্লাই কৰিব আজিৰ এইটো ভিডিঅ জৰিয়তে আপোনাক সকলো তথ্য সহকাৰে আপোনাক কিছুমান টিপছ দিবলৈ চেষ্টা কৰিম লগতে দেখুৱাম কেনেদৰে আপুনি ইউটিউবৰ মনিটাইজ এপ্লাই কৰিব আপোনাৰ ইউটিউবৰ মনিটাইজ এপ্লাই কৰিবলৈ হলে কি বস্তুৰ প্ৰয়োজন হ'ব আপোনাৰ অল চেনেলত কিমান ওয়াচ টাইম ঘণ্টা হ'ব লাগিব সাবস্ক্ৰাইবাৰ কিমান হ'ব লাগিব কিমান এক্টিভ গাইডলাইন পলিচি ষ্টাক থাকিব লাগিব তেনেহলে আপোনাৰ চেনেলটো সম্পূৰ্ণৰূপে মনিটাইজৰ বাবে প্ৰযোজ্য হ'ব বা মনিটাইজৰ বাবে গ্ৰহণযোগ্য হ'ব নমস্কাৰ বন্ধুসকল তেন্তে বলক ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকৰ মনিটাইজ সম্পৰ্কে মই কথা পাইছো কাৰণ আপোনাৰ যদি মনিটাইজটো অলৰেডি আপোনাৰ ওয়াচ টাইম কমপ্লিট হৈছে আৰু সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তেতিয়া আপোনাৰ চেনেলটো মনিটাইজলৈ ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামে আপোনাক এটা এসএমএস কৰিব যে আপোনাৰ চেনেলটো মনিটাইজৰ বাবে প্ৰযোজ্য বা গ্ৰহণযোগ্য কোন সময়ত আপোনাৰ হেইটো এসএমএস কৰিব কেতিয়া কৰিব আপোনাৰ ইউটিউব চেনেলত যেতিয়া 4K ওয়াচ টাইম আৰু 1K সাবস্ক্ৰাইবাৰ অথবা 1000 ঘণ্টা 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম সম্পূৰ্ণৰূপে হ'ব আপোনাৰ ওয়াল চেনেলৰ ভিডিঅ' যেকিটা আছে সকলো ভিডিঅ' কিটা দৰ্শকসকলে চাই যেতিয়া 4000 ঘণ্টা ওয়াচ টাইম সম্পূৰ্ণ কৰিব তেতিয়া আপোনাৰ ইমেইল কৰিব এটা আপোনাৰ ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামে আপোনালৈ এটা ইমেইল কৰিব এটা এসএমএস দিব যে আপোনাৰ ইউটিউব চেনেলটো মনিটাইজৰ বাবে গ্ৰহণযোগ্য তেতিয়া আপোনাৰ মনিটাইজটো এপ্লাই কৰিব লাগিব আৰু মনিটাইজটো এপ্লাই কৰাৰ আগতে আপুনি এটা বস্তু লক্ষ্য কৰিব লাগিব আপুনি কোন কন্টেন্ট ভিডিঅ'বোৰ বনাইছে আৰু কোন কন্টেন্ট ভিডিঅ' আপুনি আপলোড কৰিছে আপুনি যদি কাৰোবাৰ ভিডিঅ' আপুনি ডাউনলোড কৰি আপোনাৰ ইউটিউব চেনেলত আপলোড দিছে সেই সময়ত আপুনি ইউটিউব চেনেলটোত কেতিয়াবা স্ট্ৰাইক দিব পাৰে অথবা আপুনি যদিও মানে স্ট্ৰাইক নিদিয়ে আপুনি যদিও এপ্লাই কৰে মনিটাইজ তেতিয়া আপোনাৰ ৰিজেক্ট কৰি দিব পাৰে সেই সময়ত আপোনাৰ যেতিয়া আপুনি যি বেলেগৰ কন্টেন্টৰ অথবা বেলেগৰ এৰি দিয়া আপলোড কৰা ইউটিউবত ভিডিঅ' সেইকেইটা ডাউনলোড কৰি যদি আপুনি ইউটিউবত পোষ্ট কৰিছে আৰু সেইটো ভিডিঅ' দি আপোনাৰ চেনেলত যদি 4K ওয়াচ টাইম কমপ্লিট কৰিছে সেই সময়ত আপুনি এইকেইটা ভিডিঅ' ডাউনলোড কৰি ডিলিট কৰি আপুনি 4K ওয়াচ টাইম কমপ্লিট কৰি মনিটাইজ এপ্লাই কৰিবলৈ যাব সো গাইস কেতিয়াও আপুনি বেলেগৰ ভিডিঅ' আপলোড নকৰিব আপোনাৰ ইউটিউব চেনেলত তেন্তে আপোনাৰ ইউটিউব চেনেলত কিমান কমিউনিটি গাইডলাইন এক্টিভ থাকিব লাগিব জিৰো এক্টিভ কমিউনিটি গাইডলাইন ষ্টাক থাকিব লাগিব তেনেহলে আপোনাৰ চেনেলটো মনিটাইজৰ বাবে প্ৰযোজ্য হ'ব সকলো বস্তু আপোনাৰ ওয়াচ টাইম সাবস্ক্ৰাইবাৰ এণ্ড জিৰো এক্টিভ কমিউনিটি গাইডলাইন এক্টিভ টু ষ্টেপ ভেৰিফাই যদি কৰা তেন্তে আপুনি কৰি ল'ব তাৰপিছত এই সকলো বস্তু আপোনাৰ সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ইউটিউব এপ্লাইলৈ যাব মনিটাইজ এপ্লাইলৈ যাব তেন্তে মই কেনেদৰে ইউটিউব মনিটাইজাৰ এপ্লাই কৰিব তেন্তে মই বলক স্ক্ৰীনলৈ ডাইৰেক্ট সো গাইস প্ৰথমতে আপোনাৰ নিজৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি আপোনাৰ ইউটিউব চেনেলটো ক্ৰম ব্ৰাউজাৰত লগইন কৰি আপোনাৰ যেতিয়া মনিটাইজ অপশনত যাব তেনে ধৰণৰ পেজখন আহি যাব আৰু এইখন পেজত আপোনাক দেখুৱাব শ্ব' কৰিব আপোনাৰ ইউটিউব চেনেলত কিমান সাবস্ক্ৰাইবাৰ হৈছে ওয়াচ টাইম কিমান আহিছে আৰু আপোনাৰ যদি কমিউনিটি গাইডলাইন ষ্টাক থাকে ইয়াত দেখুৱাই দিব আৰু সব ইয়াত দিয়া আছে টু ষ্টেপ ভেৰিফাই অলৰেডি মোৰ কমপ্লিট আছে এই সম্পূৰ্ণ বস্তু আপোনাৰ সেটিংটো সম্পূৰ্ণ ঠিকঠাক হোৱাৰ পিছত আপোনাৰ চেনেলৰ সাবস্ক্ৰাইবাৰ এণ্ড ওয়াচ টাইম এণ্ড টু ষ্টেপ ভেৰিফাই এণ্ড জিৰো এক্টিভ কমিউনিটি গাইডলাইন এনেধৰণৰ অপশ্যনটো সম্পূৰ্ণভাৱে আপোনাৰ এক্টিভ হোৱাৰ পিছত আপোনাৰ সন্মুখত তলত দেখুৱাই দিব আপোনাৰ চেনেলটো এপ্লাইৰ বাবে চাওক ইয়াত দেখুৱাই আছে এপ্লাই নাও বুলি এটা অপশ্যন তাৰপিছত আপুনি এপ্লাই নাও অপশ্যন আপুনি ক্লিক কৰি দিব সো গাইস যেতিয়া আপুনি এপ্লাই নাও অপশ্যনত ক্লিক কৰিব তেতিয়া আপোনাৰ সন্মুখত এনেধৰণৰ তিনিটা ষ্টেপ দেখুৱাই থাকিব এই তিনিটা ষ্টেপ আপোনাৰ ফিল আপ কৰিব লাগিব আৰু এপ্লাই কৰিব লাগিব ইয়াত তিনিটা ষ্টেপৰ পৰা আপোনাৰ দুটা ষ্টেপ আপুনি কমপ্লিট কৰিব লাগিব আৰু যেটো 3 নম্বৰ যেটো অপশ্যন আছে 3 নম্বৰ যেটো অপশ্যন আছে সেই অপশ্যনটো অলৰেডি ইউটিউবে নিজে ৰিভিউ কৰিব দুটা অপশ্যন কেনেদৰে আপুনি এপ্লাই কৰিব মই সকলো বস্তু দেখুৱাইছো আৰু ইয়াতেই কৰিব লাগিব আপোনাৰ এডসেন্স একাউণ্ট ক্ৰিয়েট আৰু এডসেন্স একাউণ্ট কেনেদৰে ক্ৰিয়েট সকলো বস্তু ইয়াত আপুনি চাব সো গাইস এতিয়া মই ফাৰ্স্ট যেটো স্টেপ আছে স্টেপ 1 নট স্টার্ট ইয়াত দেখুৱাই আছে ৰিভিউ পাৰ্টনাৰ প্ৰগ্ৰাম টিমছ ইয়াত মই তলত দিয়া আছে স্টার্ট নামৰ স্টার্ট বলে এটা অপশ্যন ইয়াত আপুনি ক্লিক কৰিব এইখন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ শ্ব' কৰিব আৰু ইয়াত চাব ট্ৰান্সফাৰ্ম কণ্ডিশ্যন দিয়া থাকিব ইয়াত বহুত ধৰণৰ পাছ ইয়াৰ বিষয়ে দিয়া থাকিব ইয়াত আপুনি মই অলৰেডি ক্লিক কৰিছোঁ ইয়াৰ বিষয়ে চাওক ইয়াত এনেধৰণৰ পেজখন শ্ব' হৈ গৈছে আৰু চাওক ইয়াত মনিটাইজ কেনেদৰে পে'মেণ্ট হ'ব কিদৰে হ'ব সকলো ট্ৰান্সফাৰ্ম কণ্ডিশ্যন ইয়াত দিয়া আছে বহুত ধৰণৰ অপশ্যন দিয়া আছে ইয়াত আপুনি সকলো বস্তু আপুনি পঢ়িব পাৰে পঢ়ি চাইছি তাৰপিছত আপুনি এপ্লাইটো কৰিব এতিয়া মই সকলো বস্তু অলৰেডি মই ইয়াৰ বিষয়ে মই অলৰেডি পঢ়িছোঁ এতিয়া মই ফাৰ্স্ট স্টেপ
ফাৰ্ষ্ট ষ্টেপ অপশ্যনটো মই কমপ্লিট কৰিম মই এতিয়া স্ক্ৰল ডাউন কৰিম সো গাইজ স্ক্ৰল ডাউন কৰিলে চাব তলত দিয়া থাকিব দুটা অপশ্যন টিক মাৰ্ক মই ওপৰটো তলতে দিয়া থাকিব অলৰেডি দ্বিতীয়টো তলতে দিয়া থাকিব ফাৰ্ষ্টটো আপুনি দিব লাগিব প্ৰথমটো মই অলৰেডি টিক মাৰ্কটো লগাই দিছোঁ সো গাইজ টিক মাৰ্কটো লগোৱাৰ পিছত চাব দিয়া আছে একচেপ্ট টিম বুলি এটা অপশ্যন এটা আপুনি ক্লিক কৰি দিব একচেপ্ট টিমছ মই অলৰেডি ক্লিক কৰিছোঁ যেতিয়া একচেপ্ট টিমত ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণৰ পেজখন এনেকৈ লোডিং হৈ থাকিব লোডিং হোৱাত কিছু সময় ৱেইট কৰিব কাৰণ ইয়াত অলপ সময় ৱেইট কৰিব লাগিব মই কিছু সময় ৱেইট কৰি আছোঁ লোডিং হৈ আছে লোডিং 2 পৰা 3 মিনিট বা 2 মিনিট সময় লাগিব লোডিং হোৱাত মই ৱেইট কৰি আছোঁ এতিয়া সো গাইজ অলৰেডি মোৰ ৰিভিউ পাৰ্টনাৰ প্ৰগ্ৰাম ফাৰ্ষ্ট ষ্টেপ মোৰ সম্পূৰ্ণ হৈ গ'ল তাৰপিছত ছেকেণ্ড ষ্টেপ কৰিব লাগিব ছেকেণ্ড ষ্টেপৰ বাবে ষ্টাৰ্টত ক্লিক কৰিছোঁ ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণৰ পেজটো শ্ব' কৰিব ইয়াতে আপুনি এটা আচৰিত কথা ইয়াত যিটো আপোনাৰ এডচেন্স একাউণ্টটো ক্ৰিয়েট ইয়াতে কৰিব লাগিব আৰু ইয়াত আপুনি মনোযোগ সহকাৰে আপুনি এডচেন্স একাউণ্টটো ক্ৰিয়েট কৰিব কাৰণ ইয়াত যদি কিবা এটা ভুল দি দিয়ে তেনেহ'লে আপোনাৰ ইউটিউব চেনেলটো বেকাৰ হৈ যাব কাৰণ আপোনাৰ এই পে'মেণ্ট পোৱাত বহুতো অসুবিধা হ'ব পাৰে চব ইয়াত দিয়া আছে ইয়াত যেতিয়া মই চিলেক্ট অপশ্যন ক্লিক কৰিছোঁ চব ইয়াত তিনিটা অপশ্যন দিয়া আছে Yes, I have an existing account. No, I don't have an existing account. I don't now. আপুনি যদি আপোনাৰ এখন এডচেন্স একাউণ্ট আছে তেনেহ'লে আপুনি ফাৰ্ষ্ট অপশ্যনটো আপুনি চিলেক্ট কৰিব যদি মোৰ দৰে আপোনাৰ কোনো ধৰণৰ এডচেন্স একাউণ্ট ক্ৰিয়েট কৰা নাই আগতে নাই নতুনকৈ ক্ৰিয়েট কৰিব তেনে ক্ষেত্ৰত আপুনি দ্বিতীয় নম্বৰ অপশ্যনটো ক্লিক কৰিব তো গাইজ মই অলৰেডি আগত কোনো ধৰণৰ মোৰ এক্সিষ্টিং একাউণ্ট নাই সেই বুলি মই এডচেন্স একাউণ্ট নতুন ক্ৰিয়েট কৰিম সেই বুলি মই নেক্সট দ্বিতীয় অপশ্যনটো মই চিলেক্ট কৰি আছোঁ নো আই ডাণ্ট হেভ এ এডচেন্স একাউণ্ট ইয়াত মই চিলেক্ট কৰিছোঁ চিলেক্ট কৰি মই কণ্টিনিউ অপশ্যনত মই ক্লিক কৰিছোঁ যেতিয়া কণ্টিনিউ অপশ্যনত ক্লিক কৰিছোঁ ক্লিক কৰাৰ সন্মুখত আপোনাৰ যি গোটেই আপোনাৰ মোবাইলত যি আপোনাৰ ডিভাইচত যিকেইটা ইমেইল আছে ইমেইল আইডি আছে সকলো বস্তু ইয়াত শ্ব' কৰিব আপুনি যিটো দি আপোনাৰ ইউটিউব চেনেল আছে সেইটো আপুনি চিলেক্ট কৰি আপোনাৰ এডচেন্স একাউণ্টটো আপুনি ক্ৰিয়েট কৰিব অলৰেডি মই মোৰ যিটো ইউটিউব চেনেল দি মই মনিটাইজ এপ্লাই কৰি আছোঁ সেইটো মই চিলেক্ট কৰিছোঁ ইমেইল আইডিটো চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণৰ পেজ শ্ব' কৰিব ইউআৰ অপশ্যন দিয়া থাকিব প্ৰথমতে তাৰপিছত চাব গেট মোৰ অফ এডচেন্স এটা আপুনি এছ দিব পাৰে ন' দিব পাৰে মই এছ দি দিছোঁ তাৰপিছত আপুনি কাউণ্ট্ৰিটো চিলেক্ট কৰিব লাগিব চিলেক্ট ইউআৰ কাউণ্ট্ৰি অৰ টেৰিটৰি ইয়াত আপুনি অলৰেডি আপোনাৰ কাউণ্ট্ৰিটো আপুনি চিলেক্ট কৰি দিয়ক কাৰণ মই অলৰেডি যিহেতু মই ইণ্ডিয়া মই চিলেক্ট কৰি আছোঁ ইয়াত বহুত ধৰণৰ কাউণ্ট্ৰি দিয়া আছে বিশ্বত যিমান কেইখন কাউণ্ট্ৰি আছে চব ইয়াত দিয়া আছে শ্ব' কৰিব আপুনি আপোনাৰ কাউণ্ট্ৰিটো আপুনি চিলেক্ট কৰি ল'ব চ' গাইজ মই এতিয়া মোৰ ইণ্ডিয়াটো অলৰেডি মই চিলেক্ট কৰিছোঁ চিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে আকৌ ট্ৰান্সফাৰ কণ্ডিশ্যন আহি যাব টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আহি গ'ল এইখিনি আপুনি আকৌ পঢ়িব পাৰে কেনেদৰে আপুনি এডচেন্স একাউণ্ট ক্ৰিয়েট কৰিব ইয়াত সকলো বস্তু দিয়া আছে আপুনি ভালদৰে চাই চিতি তাৰপিছত আপুনি এপ্লাইটো কৰিব মই সকলো বস্তু এবাৰ মই চাই আছোঁ এনেদৰে আপুনি ভালদৰে চাই চিতি তাৰপিছত আপুনি আপোনাৰ এডচেন্স একাউণ্টটো ক্ৰিয়েট কৰিব এনেধৰণৰ পেজখন আহি গ'ল তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰাৰ পিছত এটা টিক মাৰ্ক লগাব লাগিছে ইয়াত টিক মাৰ্কটো লগাই আপুনি ক্ৰিয়েট একাউণ্টত আপুনি ক্লিক কৰিব যেতিয়া আপোনাৰ ক্ৰিয়েট একাউণ্টত আপুনি ক্লিক কৰিব ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে অলৰেডি আপোনাৰ এডচেন্স একাউণ্টটো এনেদৰে আপোনাৰ অ'পেন হৈ যাব তেতিয়া ইয়াত আপোনাৰ ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু এইখন ফৰ্ম আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফৰ্ম বুলি ক'ব লাগিব ইয়াত আপুনি যদি কিবা এটা ভুল কৰি দিয়ে তেতিয়া আপোনাৰ যেতিয়া পিন ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনাৰ বহুতো অসুবিধা হ'ব অথবা আপোনাৰ ইউটিউব চেনেলৰ পে'মেণ্টত পোৱাত অসুবিধা হ'ব প্ৰথমে চব দিয়া আছে একাউণ্ট টাইপ এটা চাব দুটা অপশ্যন দিয়া আছে ইণ্ডিভিজুৱেল এণ্ড বিজনেছেছ আপুনি ইণ্ডিভিজুৱেল দি দিব তাৰপিছত আপোনাৰ নাম চাব আপোনাৰ চেনেলৰ নাম শ্ব' কৰিব কিন্তু আপুনি চেনেলৰ নামটো নিদি আপোনাৰ যাৰ নামত আপুনি একাউণ্টটো এডচেন্স একাউণ্ট ক্ৰিয়েট কৰিছে তাৰ নামটো আপুনি ইয়াত দি দিব কাৰণ মোৰ নামত এডচেন্স একাউণ্টটো মই ক্ৰিয়েট কৰি আছোঁ মোৰ এডচেন্স একাউণ্টৰ মোৰ নামটো দি আছোঁ ইয়াত দিয়াৰ পিছত আপুনি এড্ৰেছ লাইন 1ত আপোনাৰ সকলো বস্তু আপোনাৰ এড্ৰেছ আপোনাৰ আধাৰ কাৰ্ডটো আপুনি লৈ ল'ব আপোনাৰ আধাৰ কাৰ্ডৰ পিছফালে যেনেধৰণে আপোনাৰ এড্ৰেছ দিয়া আছে আপুনি এড্ৰেছটো সম্পূৰ্ণভাৱে দি আপোনাৰ লাষ্টত কণ্টেক্ট নাম্বাৰটো দি দিব আপোনাৰ ফোন নাম্বাৰটো ইয়াত দি দিব যেতিয়া আপোনাৰ পিন ভেৰিফাই কৰিব তেতিয়া আপোনাৰ কাষ্টমাৰ পোষ্টাৰে আপোনাৰ অতি সোনকালে আপোনাৰ হাতত পিনটো দিবলৈ সক্ষম হ'ব চব ইয়াত অলৰেডি মই মোৰ এড্ৰেছটো মই কপি কৰি ৰাখিছোঁ ইয়াত মই পেষ্ট কৰি দিলোঁ আউটলাইন এড্ৰেছ লাইন 1ত তাৰপিছত এড্ৰেছ লাইন 2ত ছেইমভাৱে মই মোৰ এড্ৰেছটো মই কপি কৰি পেষ্ট কৰি দি আছোঁ অলৰেডি মই আউটলাইন এড্ৰেছ লাইন 2ত মই ছেইমভাৱে দি আছোঁ আৰু মোৰ কণ্টেক্ট নাম্বাৰটো অলৰেডি লাষ্টত দি দিছোঁ
তো আউটলাইন এড্ৰেছ লাইন পেজ অলৰেডি মই প্ৰেছ কৰি দিলোঁ। তাৰপিছত চিটি আপুনি চিটিটো আপুনি চিলেক্ট কৰিব লাগিব। আপুনি কোনটো চিটিৰ হয়, মই মোৰ চিটিটো চিলেক্ট কৰি আছোঁ। ইয়াত চিটিত ক্লিক কৰাৰ লগে লগে আপোনাৰ চিটিটো আপুনি চিলেক্ট কৰিব। এবাৰ আপুনি ওপৰ আপোনাৰ এড্ৰেছটো ভালদৰে চাই চিতি আপুনি তাৰপিছত সেই কৰিব। মই এবাৰ ৰিভিউ কৰিছোঁ কাৰণ তাৰপিছত মই মোৰ চিটিটো মই চিলেক্ট কৰি আছোঁ। মোৰ চিটি যিহেতু কামপুৰ, মই চিটিটো মই চিলেক্ট কৰি আছোঁ। তাৰপিছত চিটিটো চিলেক্ট কৰাৰ পিছত আপোনাৰ চিলেক্ট কৰিব আপোনাৰ পিনক'ড। আপোনাৰ পিনক'ডটো সম্পূৰ্ণভাৱে দি দিব, শুদ্ধ দি দিব। আপোনাৰ যিটো এড্ৰেছ লাইনত যেতিয়া আপুনি পিনক'ড যিটো দিছে সেইটো পিনক'ড দিব। আপোনাৰ নিজৰ পিনক'ড দিব, যিটো পিনক'ডৰ জৰিয়তে আপোনাৰ এড্ৰেছ পিনটো আপুনি একচেপ্ট কৰিব। পিনক'ডটো দিয়াৰ পিছত আপুনি তলত স্ক্ৰল ডাউন কৰিলে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। মই যিহেতু আছামৰ সেই বুলি মই আছাম ষ্টেটটো মই চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ পিছত আপোনাৰ ফোন নাম্বাৰ খুজিব। ইয়াত আপোনাৰ ফোন নাম্বাৰটো দি দিব। আপোনাৰ যিটো আপোনাৰ কণ্টেক্ট ফোন নাম্বাৰ, কণ্টেক্ট যিটো আপুনি ইউজ কৰি আছে সেইটো ফোন নাম্বাৰ দিব। কাৰণ এইটো আপোনাৰ যেতিয়া আপুনি এডচেঞ্চ পিনক'ডটো যেতিয়া আহিব তেতিয়া আপোনাৰ ফোন জৰিয়তে আপোনাৰ এডচেঞ্চ পিনটো আপোনাৰ হাতত পোষ্টালে আপোনাৰ দি দিব পাৰে। তাৰপিছত সকলো বস্তু এটা আপুনি ৰিভিউ কৰি চাই চিতি তাৰপিছত আপোনাৰ ছাবমিটত আপুনি ক্লিক কৰিব। সম্পূৰ্ণ বস্তু মই এবাৰ চাই চিতি আছোঁ। চাওক কোনো ধৰণৰ ভুল থাকিলে এতিয়া আপুনি শুধৰাই লওক। কাৰণ আপুনি পিছত আপুনি ছাবমিট দি কেতিয়াও আপুনি শুধৰণি সৃষ্টি কৰিব নোৱাৰে, শুধৰণি কৰিব নোৱাৰে। চাওক এইটো হৈছে আপোনাৰ ইউটিউব চেনেলৰ আচল এটা বস্তু। এইটো হৈছে আপোনাৰ পে'মেণ্টৰ সকলো মেথড। ইয়াৰ এইটো ঠিক থাকিলে আপোনাৰ পে'মেণ্টটো অথবা পিন ভেৰিফিকেশ্যন সম্পূৰ্ণভাৱে ভালদৰে আপুনি একচেপ্ট কৰিব পাৰে। চাওক সকলো বস্তু মোৰ ঠিক ঠাক আছে। এতিয়া মই ছাবমিট যিটো অপশ্যন তলত চাব দি আছে ছাবমিট অপশ্যন, আপুনি ছাবমিট অপশ্যনত আপুনি ক্লিক কৰি দিব। চ' গাইজ অলৰেডি মোৰ সকলো বস্তু ৰিভিউ কৰি আছোঁ এবাৰ। চ' গাইজ এতিয়া ৰিভিউ মোৰ কমপ্লিট হৈ গ'ল। এতিয়া মই চাওক এতিয়া ছাবমিট বুলি এটা অপশ্যনত আপুনি ক্লিক কৰি দিব। যেতিয়া ছাবমিট বুলি অপশ্যনত ক্লিক কৰি দিব তেতিয়া কিছু সময় ৱেইট কৰিব। চাওক এনেদৰে পেজখন আপোনাৰ শ্ব' কৰিব। চাওক এনেধৰণে পেজটো আহি যাব। চাব ইয়াত এইখন পেজত চাব, ইয়াত তলত যিটো অপশ্যন দিয়া আছে তাত আপুনি ক্লিক নকৰিব। আপুনি ক্লিক নকৰি কিছু সময় ৱেইট কৰিব। এইখন পেজ অট'মেটিকলি আপোনাৰ সন্মুখত শ্ব' হৈ যাব। আপুনি ইয়াত এইখন পেজত আপুনি ক্লিক নকৰিব। চ' গাইজ কিছু সময় ৱেইট কৰাৰ পিছতে আপোনাৰ সন্মুখত এনেধৰণৰ পেজ শ্ব' কৰিব। কাৰণ মই মোবাইলত কৰি আছোঁ সেই বুলি এইখন পেজ শ্ব' কৰিছে। আপুনি যদি লেপটপত বা ডেস্কটপত কৰে তেনেহ'লে এনেধৰণৰ পেজ শ্ব' নকৰে। এতিয়া মই ষ্টুডিঅ'টো মই চিলেক্ট কৰি লৈছোঁ। ষ্টুডিঅ'টো চিলেক্ট কৰাৰ পিছত চাব ইয়াত ওপৰত চাব দিয়া যিটো ছেকেণ্ড ষ্টেপ অপশ্যন আছে অলৰেডি চাওক ইয়াত এতিয়া প্ৰগ্ৰেছ হৈ থাকিব। চ' গাইজ অলৰেডি আপোনাৰ যিখিনি কাম আছিল অলৰেডি দুটা অপশ্যন আপোনাৰ নিজে ফিল আপ কৰিব লাগিব। অলৰেডি মোৰ দুটা অপশ্যন সম্পূৰ্ণভাৱে ফিল আপ হৈ গ'ল। আৰু যিটো ছেকেণ্ড ষ্টেপ আছিলে চাওক ইয়াত ইন প্ৰগ্ৰেছ দেখুৱাই আছে। ইয়াৰ পিছতে আপোনাৰ থাৰ্ড যিটো অপশ্যন আছে, থাৰ্ড অপশ্যনটো অলৰেডি আপোনাৰ ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামে নিজে ৰিভিউ একাউণ্ট ডাউন কৰাৰ লগে লগে অলৰেডি ওপৰত মোৰ SMS আহি গ'ল। মোৰ ইউটিউবৰ যিটো এডচেঞ্চ একাউণ্ট ক্ৰিয়েট কৰিছোঁ সেই চাওক অলৰেডি সম্পূৰ্ণৰূপে এডচেঞ্চ একাউণ্ট ক্ৰিয়েটৰ SMSটো আহি গ'ল। আৰু 3 ষ্টেপ অলৰেডি 2 ষ্টেপটো অলৰেডি আপোনাৰ কিছু সময় 6 ঘণ্টাৰ পৰা 6ৰ পৰা 12 ঘণ্টা অথবা 24 ঘণ্টা সময় ল'ব। ইয়াৰ পিছতে আপোনাৰ ৰিজাল্ট দিব। ইয়াৰ 6 ঘণ্টাৰ ভিতৰত আপোনাৰ 2 ষ্টেপ ইন প্ৰগ্ৰেছটো ডাউন হ'ব। তাৰপিছতে আপোনাৰ থাৰ্ড ষ্টেপ যিটো আছে গেট ৰিভিউ যিটো অপশ্যন দেখুৱাই আছে, থাৰ্ড ষ্টেপটো অলৰেডি ইউটিউবে প্ৰায় 6 ঘণ্টাৰ পৰা 18 ঘণ্টা সময় ল'ব। তাৰপিছত আপুনি ইয়াৰ 2 ষ্টেপ অপশ্যনটো আপোনাৰ যেতিয়া আপুনি ডাউন কৰিছে ইয়াৰ পৰা প্ৰায় 24 ঘণ্টাৰ পিছত আপোনাৰ ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামে আপোনালৈ এটা SMS দিব, আপোনাৰ ৰিজাল্টটো দিব। চ' গাইজ কিছু সময় ৱেইট কৰক। কি ৰিজাল্ট যে মই আপোনাক অলৰেডি মই দেখুৱাই আছোঁ। চ' গাইজ সম্পূৰ্ণৰূপে 24 ঘণ্টা হোৱাৰ পিছতে মই 1 মাৰ্চত মোৰ ইউটিউব চেনেলটো মনিটাইজৰ বাবে এপ্লাই কৰিছিলোঁ। আৰু 2 মাৰ্চত ৰাতিপুৱা 8 বজাত 1 মাৰ্চত 8 বজাত মই এপ্লাই কৰিছিলোঁ। আৰু 2 মাৰ্চত 8 বজাত অলৰেডি মোৰ সন্মুখত এইখন পেজ আহি গ'ল। আৰু এই কংগ্ৰেচুলেশ্যন নামৰ এটা ইউটিউবে ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামে মোলৈ এটা SMS দিছে। আৰু এইখন হ'ল মোৰ ইমান দিন কষ্ট কৰি পোৱা এইখন SMS। তো গাইজ সম্পূৰ্ণৰূপে মোৰ ইউটিউব চেনেলটো 24 ঘণ্টাৰ ভিতৰত মনিটাইজ এপ্লাই হৈ গ'ল। আৰু আপোনাৰ এনেদৰে আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ এপ্লাই কৰিব পাৰিব। এক একাউণ্টত ভিডিঅ' বনাই যাওক আৰু মনিটাইজ এপ্লাই কৰি আপোনাৰ ইউটিউবৰ পৰা আৰ্নিং অৰ্জন কৰক। তো গাইজ আজি আছিলে এনেধৰণৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো কেনেকৈ হ'ল কমেণ্ট কৰি জনাই দিব। আৰু তেনেধৰণৰ টেকনিকেল অথবা ইউটিউবৰ আপডেট ৰিলেটিভ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যনটো এৰাই কৰিব। আজিলৈকে ইমানখিনি বাই লগ পাম অন্য এটা ভিডিঅ' লৈ।